হেল্ল' এভৰিৱান, আজি ব্লগটো আৰম্ভ কৰিছোঁ গুৱাহাটী পাদুৰ আমাৰ শিৱসাগৰ ঘৰখনৰ পৰা। আজি মই আপোনালোকক দেখাব গৈ আছোঁ আমাৰ ঘৰৰ ধুনীয়া শাকনি বাৰীখন। মায়ে যিখন শাকনি বাৰী ইমান ধুনীয়াকৈ কৰি ৰাখিছে, সেইখন শাকনি বাৰী আজি আপোনালোকক দেখাওঁ ভাবিছোঁ। আমি মায়েনো কি শাক পাচলি কেনেকৈ কি কৰিছে আজি আপোনালোকক দেখাম আমি। গোটেই ব্লগটো চাই থাকিব, আপোনালোকক ভাল লাগিব। লগতে আমাৰ ফিচাৰীটোও দেখাম আৰু লগতে আমি কি শাক কৰি আছোঁ সেইখিনিও আপোনালোকক দেখাম। কিমান যে ভাল লাগিছে ন, গুৱাহাটীত মানে ইমান হটস্পটছৰ মাজত থাকোঁ, যেতিয়া শিৱসাগৰলৈ আহোঁ ইমান শান্তি পৰিৱেশ, ইমান গ্ৰীনেৰী দেখি বহুত বেছি ভাল লাগি যায়। আৰু চব বস্তু নিজৰ ঘৰৰ পৰাই যেতিয়া খাবলৈ পাওঁ, নিজৰ ঘৰৰ খেতিৰ পৰা আৰু বেছি ভাল লাগে, ফ্ৰেছ লাগে। আৰু ইমান ধুনীয়াকৈ মানে ইমান ভাল লাগিছে। চাওকচোন, এইজোপা হৈছে আমাৰ তামোল গছ বহুত কেইজোপাই আছে। এজোপা চবতকৈ ডাঙৰ তামোল গছ। তাতে তামোল গছতে পাণো লাগিছে, প্ৰত্যেকজোপা তামোল গছতে আমাৰ পাণ লাগি আছে। চাওকচোন পাণ। আৰু এইজোপা হৈছে কঁঠাল গছ, একদম বাৰীতে কঁঠাল, কি ধুনীয়াকৈ কঁঠাল লাগিছে চাওকচোন। এতিয়ালৈকে আমি ছিঙা নাই বাৰু এটাও কঁঠাল, কিন্তু ইমান ধুনীয়াকৈ কঁঠালবোৰ লাগি আছে, ছিঙিবই মন নাযায়। এয়া চাওকচোন, কঁঠাল বহুতকেইটাই কঁঠাল লাগি আছে। এইখিনি এয়া চাওকচোন, কি ধুনীয়াকৈ কঁঠাল লাগি আছে। এয়া মায়ে কৰিছে কোমোৰাৰ খেতি। ইয়াতে দুটা লাগিছিলে বাৰু, বেছি লগা নাই। এটা আগতে ছিঙিলে, এটা আমি আহিছোঁ কাৰণে এতিয়া ছিঙিব। এয়া কৰিছে কোমোৰাৰ। আৰু এইখিনি চাওকচোন, এয়া ভোট জলকীয়া কৰিছে। ইমান যে ধুনীয়াকৈ ভোট জলকীয়াখিনি লাগিছে, দেখিয়ে ভাল লাগি গৈছে। বহুতকেইটাই ভোট জলকীয়া লাগিছে, এতিয়া অলপ কেঁচা হৈ আছে বাৰু। তাৰপিছত কি ধুনীয়াকৈ ভোট জলকীয়া লাগিছে। ভোট জলকীয়া গছ বহুত কেইজোপাই আছে। এয়া ভোট জলকীয়া আছিল। এয়া হৈছে কণ জলকীয়া কৰিছে। সেয়া অকণি কণ জলকীয়া চাওকচোন, কি ধুনীয়াকৈ লাগি আছে অকণনি। খাই কিন্তু সঁচা বিৰাটেই জ্বলা, কিন্তু কণ জলকীয়াবোৰ এনেও জ্বলা থাকে, বাট টেষ্টি থাকে, সেইকাৰণে ভাল লাগে। সেয়া লাগিছে বিলাহী পকাকেইটা অলৰেডি ছিঙা হৈ গ'ল। চ' কেঁচাকেইটা বাকী আছে। এয়া বিলাহী লাগি আছে, বিলাহী কৰিছে। এয়া মায়ে ছিঙি আছে। দাংবডি কৰিছিলে, দাংবডি এটা ছিঙি আছে তেওঁ। দাংবডি লগাইছিলে। তাৰপিছতে ভেন্দি আছে, এয়া দাংবডি কাটি আছে। বহুতখিনিয়ে দাংবডি এতিয়ালৈকে মাহঁতে খালে বুলি কৈছে। তো আজি আমি আহিছোঁ কাৰণেও এক্সট্ৰাকৈ আৰু অলপ ফ্ৰেছকৈ ছিঙিছে। তাৰপিছতে এয়া ভেন্দি ছিঙি আছে এতিয়া, ভেন্দিও লাগিছে। এইফালে এয়া তিয়ঁহৰ খেতি, তিয়ঁহ কৰিছিলে, তিয়ঁহ লাগি আছে। তাৰপিছতে তিয়ঁহ মায়ে এইটো ছিঙিয়ে ল'ব লৈছে এতিয়া। তিয়ঁহটো ছিঙিলে, তাৰপিছত তিয়ঁহ কৰিছিলে। তাৰপিছত আৰু কি কৰিছে মই দেখাই আছোঁ হা, মই চাই আছোঁ কি মানে কৰি আছে। আৰু কৰিছে। এইফালে হৈছে ভাতকেৰেলা, লগতে এইফালে কি ছিঙিছে মায়ে, এয়া দাংবডিয়ে ছিঙি আছে। মাজে দাংবডি বহুতখিনি হৈ আছে যে ছিঙি আছে, সেইকাৰণে। ভাতকেৰেলা ছিঙিলে। এয়া টেঙামৰা ছিঙিছে, দাইলত দি খাবলৈ যে ইমান ভাল লাগে টেঙামৰা। এয়া টেঙামৰা মায়ে ছিঙি আছে। টেঙামৰা কেইজোপাও বহুত ধুনীয়াকৈ লাগিছে। চ' কিমানখিনি টেঙামৰা হৈছে। তো এয়া হৈছে আমাৰ নেমু গছ কিন্তু আমাৰ বহুত ধুনীয়াকৈ কৰিছে মায়ে, বহুত আছে নেমু গছ। আৰু ভাল লাগে গৰমৰ দিনকেইটাত যে, বিশেষকৈ নেমুটো, গুৱাহাটীত যে নেমু ইমান দাম, ইয়াত ঘৰতে ফ্ৰীতে খাবলৈ পাওঁ কাৰণে ইমান বেছি ভাল লাগে। কিমান নেমু লাগিছে চাওকচোন। নেমু গছ আমাৰ বহুত কেইজোপাই নেমু গছ আছে। এয়া চাওকচোন, নেমু লাগি আছে পূৰা। পুখুৰীটো কিনাৰতে ধুনীয়া নেমু গছ হৈ আছে। এয়া তিতাকেৰেলা ছিঙিছে। তিতাকেৰেলা সৰু তিতাকেৰেলা সৰু হৈ আছে, বাট তিতাকেৰেলা ছিঙিলে। তাৰপিছতে আৰু কি আছে চাওঁচোন, আৰু কি আছে। আৰু এয়া এইখিনিও নেমু, এইখিনি একদম ঘৰৰ ওচৰতে, মানে পিছফালে একদম ফিচাৰীটোৰ পৰা অকণ এইফালে ঘৰৰ একদম ওচৰতে আছে। এইখিনি নেমু চাওকচোন, নেমুকেইটা ইমান ধুনীয়া ৰসাল নহয়, বহুত ভাল লাগে। এয়া চাওকচোন কি ধুনীয়াকৈ লাগি আছে নেমু, বহুতখিনিয়ে নেমু লাগিছে।
নেমুৰ মাজে মাজে পাণ গছো আছে দেই, চাওকচোন পাণ গছবোৰ মানে লগত তামোল গছবোৰ ওচৰতে আছে যে, লগতে পাণো কৰা হৈছিলে কাৰণে নেমু গছৰ মাজে মাজে বহুতখিনিয়ে পাণ গছ লাগি আছে। চাওকচোন পাণ কি ধুনীয়াকৈ পাণো লাগি আছে। চ' আমি একো কিনিব পৰাপক্ষত দৰকাৰেই নহয়, তামোলো ঘৰতে আছে, পাণো ঘৰতে আছে, চব বস্তুৱে মায়ে বহুত ধুনীয়াকৈ কৰিছে চবখিনিয়ে। চব পাণ গছ কি ধুনীয়াকৈ পাণ লাগি আছে চব। এয়া চাওকচোন পাণখিলা কি ধুনীয়া লাগিছে, ইমানখিনি পাণ লাগি আছে। এইজোপা তামোল গছত পাণ লাগিছে, এইখিনি পাণ নেমু গছৰ মাজে মাজে পাণ। এইখনে হৈছে আমাৰ শাকনি বাৰী। চাওকচোন এইখন গোটেইখন আমাৰ এখন শাকনি বাৰী। এয়া অকণি পদুনা লাগিছে, পদুনা পাত, এইফালে মান ধনিয়া আছে, এইফালে পদিনা লাগিছে, এইফালে এইটো কাৰ্টুনতে মায়ে সৰু সৰুবোৰ কৰিছে, যেনেকৈ পদিনা, মান ধনিয়া, ধনিয়া সেইবিলাক কৰিছে। এয়া কাচকল কাটি আছে, এইফালে কাচকল লাগিছিলে, কাচকলো কাটিছে। চ' ফাইনেলি গোটেইখিনি চব্জি বাৰীৰ পৰা ছিঙাৰ পিছত ভাবিলোঁ ভালকৈ আপোনালোকক দেখাওঁ কি আমাৰ লাগিছে, কি ছিঙিলে মায়ে। এইফালে তিয়ঁহ ছিঙিলে, বিলাহী, কাচকল, এইফালে দাংবডি ছিঙিলে, এইফালে বিলাহী, এয়া কাচকল, এয়া বেঙেনা ছিঙিলে, নেমু ছিঙিলে, তাৰপিছতে ভেন্দি লাগিছিল, তিতাকেৰেলা, ভাতকেৰেলা, কলডিল, টেঙামৰা, এয়া চব এইখিনি এতিয়া বৰ্তমান খাবৰ কাৰণে ছিঙিছে আমাৰ এইকেইদিন। চাওকচোন কিমান ফ্ৰেছ আৰু ইমান ভাল লাগিছে, ঘৰৰে বস্তু যেতিয়া কিমান ভাল লাগে। অলপো দৰৱ নিদিয়া বস্তু ঘৰত খালে কিমান ভাল লাগে ন। আমি গুৱাহাটীত যে ইমান চব বস্তু ইমান দাম দি দৰৱ দিয়া কিনি খাওঁ, তো ঘৰত একদম ফ্ৰেছ খাই যে বহুত বেছি ভাল লাগে। এইটো আমাৰ অকণমানি পুখুৰী, য'ত আমি মাছ জীয়াই থৈছোঁ। তো মাছ কেতিয়াবা খাব মন গ'লে আমি পুখুৰীৰ পৰাই তুলি পেলাই মাহঁতে খায়, আমিও আহিলে মাহঁতে ইয়াৰ পৰাই মাছ ধৰেই। চ' এইটো আমাৰ হৈছে পুখুৰী, য'ত নেকি আমি মাছ মানে হেৰি কৰি থওঁ, মাছ পূৰা জীয়াই থৈছোঁ ইয়াতে। চ' এইকণে আছিলে আমাৰ অকণমানি মৰমৰ মায়ে কৰা একদম ধুনীয়া খেতি, ধুনীয়া মানে ঘৰৰ শাকনি খেতি। চ' এইখিনি চাওকচোন পাণ কি ধুনীয়াকৈ পাণ লাগি আছে। মই ছটৰ ওপৰৰ পৰা কেপচাৰ কৰিছোঁ, ইমান ভাল লাগিছে পাণখিনি। তো এইখিনিয়ে আছিলে আমাৰ অকণমানি মৰমৰ বাৰীখন। তো নেক্সট ব্লগত দেখাম মায়ে কিদৰে ফুলখিনি যে ইমান ধুনীয়াকৈ ফুল কৰিছে মায়ে। আমাৰ গাৰ্ডেনখন, আমাৰ মিনি গাৰ্ডেনখন, হোম গাৰ্ডেনখন আপোনালোকক দেখাম। তো নেক্সট ব্লগত চাই থাকিব। তো এয়াই আছিলে আজি ব্লগটো। তো ভাল লাগে, যদি ব্লগটো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ ভিডিঅ'ছবিলাক এনেকৈ চাই থাকিবলৈ চেনেলটো চাই থাকিব।